हेलो एवरीवन আজি ভিডিঅ'টোলৈ স্বাগতম। আজি আমি নকুল ভাই আৰু মই আহিলোঁ বংশৰ তিনিআলিত থকা এই জেকে মোবাইল শ্বপত এটা ছেকেণ্ড হেণ্ড মোবাইল কিনাৰ কাৰণে। আমি এতিয়া সোমাই যাওঁ ভিতৰত, কি মোবাইল আছে চাই লওঁ, মোবাইলৰ আইটেম। আমি সোমাই আহিলোঁ জেকে মোবাইল শ্বপত। এতে বহুত ধৰণৰ বহুত ভেৰাইটিজ মোবাইল আছে, ছেকেণ্ড হেণ্ড মোবাইল, নতুন মোবাইলো পায়। আমি পইচা নোহোৱা মানুহ ছেকেণ্ড হেণ্ড মোবাইল এটা লওঁ নকুল ভাৰ কাৰণে। আপোনালোকে আহক বংশৰ তিনিআলিত থকা জেকে মোবাইল শ্বপত। মোবাইল শ্বপখন আছে আপোনাৰ বংশৰ তিনিআলিৰ পৰা অলপ সোমাই আহিলে যোনটো আমাৰ 4 লাইন গেছি, 4 লাইন ৰাস্তাৰ অলপমান সোমাই আহিলে তাতে পায় কাষতে জেকে মোবাইল শ্বপ। আমাৰ জনপ্ৰিয় ইউটিউবাৰ জুবিন বচ্চৰ মোবাইল শ্বপ। আমি আগতে মোবাইল তাৰ ভিডিঅ'বিলাক চাই আছিলোঁ আমি ইউটিউবত চাই পেলাই আহিলোঁ মোবাইল শ্বপত ছেকেণ্ড হেণ্ড মোবাইল লোৱাৰ কাৰণে। ভাল কোৱালিটিৰ মোবাইল ৰিয়েলমি এটা ল'লোঁ আমি 5200। মোবাইলটো ভাল কোৱালিটি, ছেকেণ্ড হেণ্ড হ'ব পাৰে, কোৱালিটিটো ভাল। জেকে মোবাইল শ্বপ। আৰু মোবাইল কিনি আহি আমি সোমালোঁ জিলিকি হোটেলত। তাতে জিলিকি হোটেলত আমি সোমাই পৰঠা খালোঁ। পৰঠা খাই পেলাই মজা লাগিল। পৰঠাৰ লগত চাটনি, পায়স, আলু ভাজি বঢ়িয়াকৈ দিছে, ভালে লাগিল খাই। আপোনালোকে যদি মোৰ ভিডিঅ' চাই তেতিয়াহ'লে মোৰ পেজটো যোগেন অফিচিয়েল পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাই যোগেন অফিচিয়েল